ডিয়ার ফ্রেন্ডস, আমি আজি আলোচনা কৰিম আপোনাৰ ইউটিউব চেনেলটোৰ ভিউজ বেছি ইম্পৰ্টেণ্ট নে সাবস্ক্ৰাইবাৰ বেছি ইম্পৰ্টেণ্ট। তো হয়তো বহুতেই ভাবে আপোনাৰ চেনেলটোৰ সাবস্ক্ৰাইবাৰটো বহুত বেছি ইম্পৰ্টেণ্ট, আনহাতে বহুতে আকৌ ভাবে যে আপোনাৰ চেনেলটোৰ ভিউজ বেছি ইম্পৰ্টেণ্ট। তো বন্ধুসকল, তো এইখিনি বিষয়ে যদি আমি ডিসকাশন কৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে দেখা পাম যে যদি আপোনাৰ সাবস্ক্ৰাইবাৰ যিকোনো চেনেল এটাৰ যদি সাবস্ক্ৰাইবাৰ বেছি থাকে তেতিয়াহ'লে সেই চেনেলটোৱে যিটো এটা টপিক বনালে, সাপোজ মই এতিয়া ইউটিউব ৰিলেটেড এটা ভিডিঅ' বনাই আছোঁ আৰু সাপোজ মোতকৈ বেছি সাবস্ক্ৰাইবাৰ থকা চেনেল এটাই এই সেম টপিক এটাৰ ওপৰত ভিডিঅ' বনাইছে, যদি আপুনি সেইটো গুগলত সাৰ্চ কৰে তেতিয়াহ'লে তেখেতৰটো আগতে ৰেংকিং কৰিব, মানে তেখেতৰ ৰেংকটো আগতে দেখাব। কাৰণ কিয় তেখেতৰ সাবস্ক্ৰাইবাৰ বেছি থকাৰ কাৰণে যেতিয়া সাৰ্চ কৰিব তেখেতৰটো আগতে দেখাব, মোৰটো পিছত দেখাব, কাৰণ কিয় মোৰ সাবস্ক্ৰাইবাৰ কম তেখেতৰ বেছি। আকৌ যদি কেইদিনমান পিছত যদি সাপোজ ভিডিঅ'টো তেখেততকৈ যদি মোৰ ভিডিঅ'টো ধৰক মোক কওঁতে ভাল হৈছে বা মোৰ ভিডিঅ'টো মানুহে চাই ভাল পাইছে, তেতিয়া যদি ইয়াৰ যদি ভিউজটো বাঢ়ি যায় মোৰ সাবস্ক্ৰাইবাৰ কম থকাৰ পিছতো কেইদিনমান পিছত সাৰ্চ কৰিলে তেখেতৰ ভিডিঅ'টো তলত দেখাব, মোৰ ভিডিঅ'টো ওপৰত দেখাব। কাৰণ কিয় এইটো হ'ল ৰেংকিং, মানে ভিউজৰ পৰা ৰেংকিংটো বাঢ়ি যায়। 2 নম্বৰ বিষয়টো হ'ল সাপোজ আপোনাৰ চেনেলটোৰ বহুত সাবস্ক্ৰাইবাৰ আছে কিন্তু আপুনি যেতিয়া ভিডিঅ'টো বনায় তেতিয়া যদি আপোনাৰ সাবস্ক্ৰাইবাৰখিনি যদি সেই ভিডিঅ'টো নাচায় তেতিয়াহ'লে আপোনাৰ তেনেকুৱা সাবস্ক্ৰাইবাৰ থাকি লাভ নাই আৰু আপোনাৰ চেনেলটো ৰেংকিংটো কমি যায়। সাপোজ আপোনাৰ যদি 10,000 সাবস্ক্ৰাইবাৰ আছে, যদি 48 ঘণ্টাৰ ভিতৰত আপোনাৰ যদি চেনেলটোৱে 10% মানে 1000 যদিও ভিউজ আহে তেতিয়াহ'লে আপুনি জানিব যে আপোনাৰ চেনেলটো এভাৰেজ চলি আছে, মানে আপোনাৰ চেনেলটো ডাউনত নাই, গোটেই হাই ৰেংকত নাথাকিলেও আপোনাৰ চেনেলটো এভাৰেজ চলি আছে, মানে 10% ভিউজ যদি আহে 48 ঘণ্টাৰ ভিতৰত। সাপোজ আমি যদি কম্পেয়াৰ কৰোঁ এইটো চেনেলৰ লগত এইটো চেনেল, এই চেনেলৰ লগত বি চেনেলটো কোনটো ডাঙৰ, আমি যিটো চেনেলৰ সাবস্ক্ৰাইবাৰ বেছি সেইটো চেনেলে আমি ডাঙৰ বুলি কম। সেইটোৰ ফালৰ পৰা চাব গ'লে সাবস্ক্ৰাইবাৰৰ ইম্পৰ্টেণ্টটো বেছি আছে। তাৰ পিছৰটো হ'ল আপোনাৰ যিটো পেমেণ্ট কৰিব, ইউটিউবে পেমেণ্ট কৰিব, আপোনাৰ সাবস্ক্ৰাইবাৰৰ লগত কোনো মতলবেই নাই। আপুনি কিমান সাবস্ক্ৰাইব হৈছে, আপোনাৰ কিমান ভিউজ আহিছে সেইটোহে মেইন ইম্পৰ্টেণ্ট। আপোনাৰ কিমান লাইক আহিছে, কিমান ডিসলাইক আহিছে, কিমান সাবস্ক্ৰাইবাৰ আছে সেইখিনিৰ ওপৰত আপোনাক কেতিয়াও পেমেণ্ট নকৰে ইউটিউবে। আপোনাক ইউটিউবে পেমেণ্ট কৰিব কেৱল মাত্ৰ আপোনাৰ ভিউজৰ ওপৰত, কিমানখিনি ভিউজ হ'ল সেইখিনিৰ ওপৰতহে ইউটিউবে পেমেণ্ট কৰে। তো তাৰ পৰা চাবলৈ গ'লে ভিউজ বেছি ইম্পৰ্টেণ্ট। তো বন্ধুসকল, আপোনাৰ ভিউজো ইম্পৰ্টেণ্ট, সাবস্ক্ৰাইবাৰো ইম্পৰ্টেণ্ট। কাৰণ কি আপুনি নিজে ভাবি চাওক, আপোনাৰ যদি সাবস্ক্ৰাইবাৰ বেষ্ট এটা নাথাকে তেতিয়াহ'লে আপুনি ভিডিঅ' আপলোড কৰাৰ পিছত ক'ত ৰিচ হ'ব, সাৰ্চ ইঞ্জিনত কাৰোবাৰ আহিব লাগিব, কাৰোবাৰ তাত আপোনাৰ ৰিচ কৰিব লাগিব, সেই মানুহজনে চাই পিনি ভাল পায়। তাৰমানে সাবস্ক্ৰাইবাৰটো এনেকুৱা, আপোনাৰ ভিডিঅ'টো ভাল পালেহে তেখেতে সাবস্ক্ৰাইব কৰিব, আপোনাৰ যদি ভিডিঅ'বোৰ ভাল নাপায় তেতিয়াহ'লেতো কোনো মানুহে সাবস্ক্ৰাইব নকৰে। তো তাৰ মানে আপোনাৰ যিখিনি সাবস্ক্ৰাইবাৰ থাকিব সেইখিনি আপোনাৰ ইম্পৰ্টেণ্ট, আৰু ভিউজখিনিও ইম্পৰ্টেণ্ট, কাৰণ সেই সাবস্ক্ৰাইবাৰখিনিয়ে আপোনাৰ ভিডিঅ'টো চাব। তো বন্ধুসকল, ইউটিউব ৰিলেটেড, টেকনিকেল ৰিলেটেড আৰু যিকোনো ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' মই এই চেনেলটোত আপলোড কৰি থাকোঁ। যদি আপোনালোকে সেনেকুৱা ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব। মই কিবা ভুল ক'লোঁ নেকি, শুদ্ধ ক'লোঁ নেকি সেইখিনি আপুনি যদি মোক জনাব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো বন্ধুসকল, আকৌ লগ পাম এটা নতুন বিষয়ৰ নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ। জয় আই অসম।